हेलो एवरीवन की खबर আপোনালোকৰ খবৰ নিশ্চয় ভালেই চাগে আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ ডাইৰেক্ট আলু পিঁয়াজ দেখি ভাবিছে খানা ভিডিঅ' হ'ব চাগে হয় খানা ভিডিঅ' এয়া মাংস ৰেডি কৰি ল'লোঁ আজি আমাৰ ঘৰলৈ অহা কথা আছে আলহী ভাতৰ নিমন্ত্ৰণ মায়ে বনাই আছে মই যোগাৰ দি আছোঁ এয়া আছে চালাডৰ কাৰণে এয়া মতি দালি আৰু ঔটেঙা লগতে কিন্তু ওলকবিও আছে দেই মই মাংস বনোৱাৰ ফালে আজি মই জুইত বনাবলৈ ৰেডি কৰি ল'লোঁ আজি মাংসটো মই বনাম বুলি তাকো জুইত ছাগলী মাংস জুইত বনাই খাই ভাল লাগে নহয় জানো সেয়া মোৰ মাংস উতলিয়ে গ'ল নহয় এখেতে বহি আছে জুই ফুৱাই ফুৱাই মাংস কেতিয়া হ'ব বুলি এয়া দেখিছেনে মোৰ মাংস ৰেডিয়ে হৈ গ'ল কালাৰটো দেখি কেনেকুৱা লাগিছে বাৰু এয়া গৈ পিনে মই আকৌ চাটনি বনালোগৈ এয়া মোৰ আলহী আহি পাই গ'লহি আলহী মানে আমাৰ বা আৰু বৰমাহঁত আহিছে বা মানে দেখিছে নহয় কেইদিনমানৰ আগতে ৰিং চেৰিমনি হৈ গৈছিল সেয়া বা দুদিনমানৰ পাছত বিয়া ভাত খাবলৈ মাতিছিলে ঘৰত তাকো আজি বোলে আমাৰ ঘৰত বিয়া ভাত প্ৰথম খাব এয়া বা খালি ৰেডিয়ে হৈ গ'ল বাহঁত খালে আৰু লগতে আমিও খালোঁ ভাল লাগিল ন এনেকৈ খাই আৰু বাক সৰু এটা গিফ্ট দিলোঁ গিফ্টটো পাই বৰ আনন্দ পাইছে বৰমা কিন্তু মাঘলৈ আহিলে ফুলখিনি নিশ্চয়কৈ হৈছে বৰমাহঁতে ফুল চালে আৰু লগতে বিদায় ল'লে বাই বাই গাইজ আমিও বিদায় লৈছোঁ দেই